নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 4 কৰি দিবলৈ ওলাইছোঁ। 4A কৰি দিবলৈ ওলাইছোঁ। 1 নম্বৰটো চোৱা, খালী ঠাই পূৰ কৰা। প্ৰথমতে চোৱা, ইয়াত কৈছে 1 নম্বৰ 5 আৰু 5ৰ গসাগু কি হয়? গসাগু ফুল ফৰ্ম কি হয়? গৰিষ্ঠ সাধাৰণ উৎপাদক। প্ৰথমতে আমি পঢ়িব লাগিব যে, প্ৰথমতে তুমি জানিব লাগিব যে গসাগুনো কি হয়, কেনেকৈ গসাগু উলিয়াই, হয়নে? কেনেকৈ গসাগু উলিয়াই বা ইয়াৰ উৎপাদক কি হয়। প্ৰথমতে আমি ইয়াৰ উৎপাদকবোৰ ওলাব লাগিব, তাৰপিছত সাধাৰণ উৎপাদক ওলাব লাগিব, তাৰপিছত গৰিষ্ঠ মানে হৈছে ডাঙৰ, হয়নে? গৰিষ্ঠ মানে ডাঙৰ। তো প্ৰথমতে আমি ওলাব লাগিব, ঠিক আছে? 5 আৰু 5ৰ গসাগু কেনেকৈ ওলাবা চোৱা, মই দেখাই দিছোঁ ইয়াতে গসাগু কেনেকৈ ওলাব লাগে। ধৰি লোৱা 5 আৰু 5 কৈছে আমাক, হয়নে? তো চোৱা, প্ৰথমতে 5ৰ উৎপাদকবোৰ ওলাবা। উৎপাদক মানে হৈছে আমি 5ক কিহে পূৰণ কৰিলে পাওঁ, উৎপাদক সেইটোৱে হৈছে, ঠিক আছে? উৎপাদক প্ৰথমতে ওলাবা। 5ক আমি কিহে পূৰণ কৰিলে পাওঁ সেইটোৱে লিখিবা, সেইটোৱে হৈছে ইয়াৰ উৎপাদক। 1 আৰু 5 হৈছে ইয়াৰ উৎপাদক, আৰু নাপাওঁ, হয়নে? আৰু নাপাওঁ আৰু 5 লিখা, 5 আৰু 5 দুটা কৰিব লাগিব তেতিয়াহ'লে। 1 আৰু 5, হয়নে? ইয়াৰ উৎপাদক কি হয়? ইয়াত চোৱা, উৎপাদক মানে হৈছে সাধাৰণ, এতিয়া এই দুটাৰ সাধাৰণ উৎপাদক 5 আৰু 5ৰ সাধাৰণ উৎপাদক কি হ'ব চোৱা, ইয়াতো 1 আছে, ইয়াতো 1 আছে, দুইটাতে আছে, হয়নে? তো 5 লৈ ল'বা। 5 আৰু 5ৰ উৎপাদক হ'ব তোমাৰ গসাগু। কেনেকৈ ওলাবা এইটো দেখাই দিছোঁ মই, হা? কেনেকৈ ওলাবা, যিহেতু ইয়াতো 1 আছে, ইয়াতো 1 আছে, 1 লৈ ল'বা, ঠিক আছে? মিল থকাটো ল'বা, এইটো হৈছে সাধাৰণ উৎপাদক। ইয়াতো 5, ইয়াতো 5, তো 5ও লৈ ল'বা, ঠিক আছে? আৰু দুইটাকে পূৰণ কৰি দিবা, কাৰণ ইয়াতো 5 আছে, ইয়াতো 5 আছে, কাৰণে 5 লৈছা, ঠিক আছে? আৰু দুটা পূৰণ কৰি দিবা, সেইকাৰণে 5 হ'ব ইয়াৰ, ঠিক আছে? তেতিয়াহ'লে 5 আৰু 5ৰ গসাগু কি হ'ব? তেতিয়াহ'লে 5এ হ'ব, ঠিক আছে? সেইটো হৈছে ইয়াৰ উৎপাদক গসাগু, ঠিক আছে? 5 আৰু 5ৰ গসাগু কি হ'ব? তেতিয়াহ'লে 5 হ'ব, ঠিক আছে? ইয়াতে লিখি দিছোঁ মই, 5 হ'ব। এতিয়া আমাক সুধিছে 3 আৰু 9ৰ গসাগু কি হ'ব? প্ৰথমতে উৎপাদকবোৰ ওলাই ল'বা, ঠিক আছে? 3 আৰু 9, ঠিক আছে? এতিয়া চোৱা, 3ৰ প্ৰথমতে উৎপাদকবোৰ ওলাই ল'বা। 3 উৎপাদক কি হয়? কিহে পূৰণ কৰিলে আমি 3 পাওঁ? 1 আৰু 3, হয়নে? 1 আৰু 3 পাওঁ, আৰু নাপাওঁ, হয়নে? অকল 1 আৰু 3 পূৰণ কৰিলে 3 পাওঁ, আৰু নাপাওঁ। আৰু 9, এতিয়া 9 কোৱা, কাৰণ 1 আৰু 3 পাওঁৱেই আমি ইয়াত, হয়নে? 1 আৰু 3 পাওঁৱেই, আৰু কি পাওঁ লগত? ইয়াত তলতে লিখি দিছোঁ, 1 আৰু 3 পাওঁৱেই, হয়নে? আৰু কি পাওঁ? 3 × 3, হয়নে? মানে 3 3 গুণ 9 হয়, ঠিক আছে? তো ইয়াৰ উৎপাদক 9ৰ উৎপাদক কেইটা? 1 2 3 4, 3 দুটা, হয়নে? এতিয়া 3 আৰু 9ৰ গসাগু কি হ'ব এতিয়া, হয়নে? গসাগু কি হ'ব? গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব? তো ইয়াত চোৱা, ইয়াতো 1 মিল আছে, ইয়াতো 1 মিল আছে, ঠিক আছে? দুইটাতো 1 1 আছে, তো 1 ল'ব পাৰিবা, 1 ল'ব পাৰিবা। এতিয়া চোৱা, ইয়াতো 3 আছে, ইয়াতো 3 আছে, তো 3 তুমি ল'ব পাৰিবা এটা, ঠিক আছে? 3 ল'ব পাৰিবা এটা, ঠিক? 3 ল'ব পাৰিবা, × 3, ঠিক আছে? এতিয়া চোৱা, ইয়াত 3 আছে, ঠিক আছে, কিন্তু ইয়াত 3 নাই, হয়নে? আৰু কাৰণ ইয়াত 3টো তুমি আগতে লৈছা, ইয়াত 3 আছে, আকৌ ইয়াত 3 নাই, তো তুমি এই দুটা ল'ব নোৱাৰিবা, ঠিক আছে? কিন্তু ইয়াত ভালকৈ তোমালোকে চাই থাকিবা, স্কিপ নকৰাকৈ চাবা তোমালোকে, ঠিক আছে? এতিয়া আমাক সুধিছে সাধাৰণ উৎপাদকবোৰ উলিওৱা, যোনটো আমি কমন ফেক্টৰ বুলি কওঁ। সাধাৰণ উৎপাদক ওলাবলৈ কৈছে, ঠিক আছে? 8 আৰু 10 সাধাৰণ উৎপাদক। সাধাৰণ মানে হৈছে মিল থকা, ঠিক আছে? কমন, যোনটো কমন বুলি কওঁ আমি, ঠিক আছে? সাধাৰণ উৎপাদক মানে হৈছে ফেক্টৰ্ছ, ঠিক আছে? এইবিলাক তোমালোকক ইংৰাজী প্ৰতিশব্দ আহিব পাৰে, সেইকাৰণে কৈ দিছোঁ। কমন মানে হৈছে সাধাৰণ, আৰু উৎপাদক মানে হৈছে ফেক্টৰ্ছ, ঠিক আছে? এইটো মনত থ'বা। এতিয়া আমাক কৈছে 8 আৰু 10, তো চোৱা, মই চবৰে দেখাই দিম তোমালোকক, ঠিক আছে? চাই থাকিবা ভিডিঅ'টো। এতিয়া চোৱা, 8 আৰু 10 সাধাৰণ উৎপাদক ওলাবলৈ কৈছে, ঠিক আছে? ইয়াৰ সাধাৰণ উৎপাদকবোৰ ওলোৱা বুলি কৈছে, ঠিক আছে? তো কেনেকৈ ওলাবা? প্ৰথমতে কি কৰিবা, প্ৰথমতে 8ৰ উৎপাদকবোৰ ওলাবা, ঠিক আছে? আৰু 10ৰ উৎপাদকবোৰ ওলাবা, ঠিক আছে? তো উৎপাদক মানে কি মই কৈ দিলোঁ আগতে, হয়নে? মানে 8ক কিহে পূৰণ কৰিলে পাওঁ আমি প্ৰথমতে, হয়নে? 1 আৰু 8 পাওঁ, হয়নে? আৰু কিহে পূৰণ কৰিলে পাওঁ? 2 4 × 8, হয়নে? আৰু 3টো নাযায়, হয়নে? 4 কৰিলোঁ আমি। এতিয়া 10ক কৰি চোৱা, ঠিক আছে? 10ক 1 আৰু
10 ঠিক আছে আৰু 2 আৰু 5 হয়নে আৰু নাযায় ঠিক আছে নাযায় এতিয়া কি কৰিবা এতিয়া লিখিবা কি লিখিবা চোৱা কি লিখিবা প্ৰথমতে লিখিবা যে 8ৰ উৎপাদকবোৰ লিখা এতিয়া উৎপাদকবোৰ লিখা 1 2 ঠিক আছে 8 আৰু 4 ঠিক আছে আৰু 10ৰো লিখা 10ৰ উৎপাদকবোৰ লিখা এতিয়া কি কি হ'ব 1 2 5 আৰু 10 ঠিক আছে এতিয়া চোৱা কি কৈছে এতিয়া সাধাৰণ উৎপাদক ওলাব কৈছে আমাক ঠিক আছে এতিয়া কি লিখিবা 8 আৰু 10ৰ সাধাৰণ উৎপাদক কৈছে আমাক সাধাৰণ মানে মিল থকা ঠিক আছে সাধাৰণ উৎপাদক হ'ব ইয়াৰ চোৱা কি মিল আছে এইটো লিখি দিয়া 1 1 মিল আছে হয়নে ইয়াতো 1 ইয়াতো 1 তো লিখি দিয়া 1 হ'ব ঠিক আছে 1 আৰু চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে হয়নে তো 2 মিল আছে তো 2 লিখি দিয়া এটা ঠিক আছে আৰু একো মিল নাই কাৰণ ইয়াত 8 আছে ইয়াত 8 নাই ইয়াত 5 আছে ইয়াত 5 নাই ইয়াত 4 আছে ইয়াত 4 নাই ঠিক আছে অনলি 1 আৰু 2 মিল আছে তো কি হ'ব ইয়াৰ এনসাৰ 8 আৰু 10ৰ সাধাৰণ উৎপাদক কি হ'ব তেতিয়াহ'লে 1,2 ঠিক আছে 1 আৰু 2 হ'ব ঠিক আছে এতিয়া বি কৰি চাওঁ এতিয়া চোৱা 20 আৰু 30 হয়নে 20 আৰু 30ৰ তো ইয়াৰ উৎপাদকবোৰ ওলাই ল'বা প্ৰথমতে ঠিক আছে আৰু 30ৰ ঠিক আছে 30ৰ উৎপাদক মানে জানাই তোমালোকে হয়নে মই কৈ দিছোঁ অলৰেডি যে 20ক কিহে পূৰণ কৰিলে আমি পাওঁ ঠিক আছে 1 আৰু 20 হয়নে 1 আৰু 20 হ'ব ঠিক আছে আৰু কি হ'ব 2 হ'ব 2 আৰু 10 হ'ব ঠিক আছে আৰু কি হ'ব 3 নাযায় 4 যাব 4 5 গুণ 20 হয়নে আৰু কিবা যাব নেকি নাযায় 5 গৈ আছে 1 হয়নে এটা সংখ্যা এবাৰে কৰিব পাৰিবা ঠিক আছে হৈ গ'ল 30 কৰা এতিয়া 1 আৰু 30 ঠিক আছে 1 আৰু 30 হ'বই আৰু কি হ'ব 2 15 30 হয় হয়নে 3 যাব নেকি 3 যাব 3 into 10 30 হয়নে আৰু যাব নেকি কিবাই যাব হয়নে 5 6 গুণ 30 হয় ঠিক আছে 5 6 গুণ 30 হয় আৰু নাযায় ঠিক আছে আৰু নাযায় এটাকে লিখি দিয়া 20ৰ উৎপাদকবোৰ কি পালা তুমি লিখি দিয়া এতিয়া 1 পালা 2 পালা 4 পালা 5 পালা 10 পালা আৰু 30 ঠিক আছে এতিয়া 30ৰ লিখা 1 2 3 5 6 10 15 আৰু ইয়াত 20 সৰি ইয়াত 30 ঠিক আছে এতিয়া চোৱা ইয়াৰ সাধাৰণ উৎপাদক কি হ'ব 20 আৰু 30ৰ আমাক সাধাৰণ উৎপাদক ওলাব কৈছে হয়নে সাধাৰণ উৎপাদক কি হ'ব ইয়াৰ সাধাৰণ মানে হৈছে মিল থকা ঠিক আছে মই বাৰ কৈ আছোঁ উৎপাদক কি হ'ব ইয়াৰ ঠিক আছে মানে মিল থকা এইটো মনত থবা তোমালোকে ঠিক আছে সাধাৰণ উৎপাদক কি হ'ব এতিয়া কি মিল আছে লিখি দিয়া 1 1 মিল আছে তো 1 লিখা কমা 2 2 মিল আছে 2 লিখা কমা 4 আছে কিন্তু 4 ইয়াত নাই ঠিক আছে 4 নহ'ব 5 5 মিল আছে তো 5 লিখা ঠিক আছে আৰু কিবা মিল আছে 10 10 মিল আছে 10 লিখা 10 লিখিব পাৰা ঠিক আছে আৰু একো মিল নাই হয়নে 1 2 5 10 ঠিক আছে এইকেইটা আছে ইয়াৰ সাধাৰণ উৎপাদক ঠিক আছে হ'ল এটা চি কৰোঁ আমি চি কি আছে চোৱা চি আছে আমাৰ 64 আৰু 80 হয়নে 64 আৰু 80 তোমালোকে চাই থাকিবা মই কৰি দিছোঁ মই চাই থাকিবা তোমালোকে চি চোৱা এতিয়া লিখি দিছোঁ মই 4a হয়নে চি 64 আৰু 80 আছে হয়নে কি কৰিবা প্ৰথমতে মই কৈ দিছোঁ আগতেই 64 উৎপাদকবোৰ ওলাবা হয়নে কি পূৰণ কৰিলে পাওঁ প্ৰথমতে আমি এইটো ওলাবা তুমি ঠিক আছে 1 আৰু 64টো হ'বই হয়নে আৰু কিহে পাওঁ আমি এইটো কৰিবা 2 যাবই হয়নে 2 3 গুণ 6 2 2 গুণ 4 ঠিক আছে আৰু 3 যাব নেকি চাবা 3 নাযায় 4 যাব নেকি চাবা 4 নাযায় হয়নে আৰু কি যাব 5 নাযায় ইয়াক ঠিক আছে 5 নাযায় 6 নাযায় হয়নে 7 কৰি চাবা 7 নাযায়
8 যাব ঠিক আছে 8 8 গুণ 64 হয় ঠিক আছে 8 আৰু 8 যাব এতিয়া চোৱা 80 1 আৰু 80 ঠিক আছে 1 আৰু 80 আৰু কি হ'ব 2 যাব 240 80 হয় আৰু কি যাব 3 যাব নেকি এক চাবা 3 তো 3 2 গুণ 6 3 নাযায় 1 হয়নে 4 গৈ আছে 1 4 20 80 হয়নে আৰু কি যাব চাবা আৰু ইয়াক কি যাব যেহেতু ইয়াক চোৱা ইয়াক 4 গৈ আছে ঠিক আছে 4 16 বাৰ যাব 4 16 বাৰ যাব ঠিক আছে 4 16 বাৰ গ'ল ইয়াক কিবাৰ যাব ইয়াক তোমাৰ চাই থাকিবা এতিয়া ইয়াক আৰু যাব 5 যাব 5 16 80 হয় তাৰপিছত আকৌ যাব আকৌ 10 যাব হয়নে 10 যাব 10 8 গুণ 80 হয় ঠিক আছে এতিয়া লিখি দিবা 64 লিখা প্ৰথমতে 1 পালা 2 পালা 8 পালা 4 পালা 16 পালা 8 পালা ঠিক আছে 32 8 এবাৰ লিখিলে হ'ব আৰু 64 ঠিক আছে লিখি দিয়া এতিয়া 80 লিখা 1 2 4 5 8 10 16 20 40 আৰু 80 ঠিক আছে এতিয়া সাধাৰণ উৎপাদক কি হ'ব ইয়াৰ সাধাৰণ মানে হৈছে মিল থকা ঠিক আছে মই আগতে কৈছোঁ লিখি ল'বা 64 আৰু 80 সাধাৰণ উৎপাদক কি হ'ব 1 তো মিল আছেই 1 লিখিবাই 2 মিল আছে 2 লিখিবাই 8 মিল আছে হয়নে তো 8 লিখিবা 8 লিখিবা ঠিক আছে ইয়াতো 8 আৰু কি মিল আছে চাবা যিহেতু ইয়াততো নাই 16 মিল আছে হয়নে 16 মিল আছে 16 এইটো 16 হয়নে আৰু কিবা মিল আছে নাই হয়নে আৰু নাই এইটো হৈছে ইয়াৰ এনচাৰ ঠিক আছে এতিয়া ডি কৰোঁ আমি ইয়াত চোৱা এটা থাকি গৈছে 4 আছে ঠিক আছে 4 আছে ইয়াত চোৱা এইটো 4 ঠিক আছে 4টো লিখি দিবা তোমালোকে 4টো লিখি দিব এতিয়া ডি চোৱা ডি আমাৰ তিনিটা আছে হয়নে তিনিটা সংখ্যা দিয়া আছে 28 35 আৰু 56 কেনেকৈ ওলাবা তোমালোকে চাই থাকিবা ভিডিঅ'টো শেষলৈ ঠিক আছে তো মই লিখি দিছোঁ তোমালোকে চাই ল'বা ডি ঠিক আছে তো ডি চোৱা 28 35 56 তো প্ৰথমতে কি কৰিবা 28ৰ উৎপাদকবোৰ ওলাই ল'বা ঠিক আছে আগতে কৈছোঁ এতিয়া কৈছোঁ 1 আৰু 28 হ'ব ঠিক আছে আৰু কি যাব 2 যাব 2 6 গুণ 28 হয় আৰু কি যাব 7 যাব 7 4 গুণ 28 ঠিক আছে 35 আৰু কি যাব 1 × 35 হয়নে 2টো নাযায় একেবাৰে 7 যাব 7 5 গুণ 35 ঠিক আছে 56 1 × 56 হয়নে আৰু 2 যাব 2 28 তাৰপিছত আকৌ কি যাব 7 যাব 7 8 গুণ 56 ঠিক আছে এতিয়া সাধাৰণ উৎপাদকবোৰ লিখা এতিয়া 28ত কি পাৰা লিখি দিয়া 1 2 7 4 14 28 ঠিক আছে আৰু ইয়াত কি পালা 35ৰ 1 7 5 35 ঠিক আছে 56ত কি পালা লিখি দিয়া 1 2 7 8 28 আৰু 56 এতিয়া এটা কথা মন কৰিবা চোৱা যেহেতু 1 1 আছে সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব ঠিক আছে 1টো হ'বই কিন্তু চোৱা 2 ইয়াত আছে ইয়াত নাই ঠিক আছে ইয়াত আছে কিন্তু আমি 2 ল'ব নোৱাৰোঁ তিনিটাতে হ'ব লাগিব ঠিক আছে তিনিটাতে থাকিব লাগিব তেতিয়াহে আমি ল'ব পাৰিম ঠিক আছে তো চোৱা 7 ইয়াতো আছে ইয়াতো আছে তো 7 ল'ব পাৰিবা তুমি কাৰণ তিনিটাতে আছে হয়নে সাধাৰণ মানে হৈছে দুটা থাকিলে দুটাত থাকিব লাগিব তিনিটা থাকিলে মানে তিনিটাতে থাকিব লাগিব ঠিক আছে তো 7 7 আছে 4 আছে ইয়াত 4 নাই ইয়াতো 4 নাই 14 আছে 14 নাই 28 ইয়াত আছে ইয়াত নাই হয়নে ইয়াত আছে ইয়াতো আছে কিন্তু ইয়াত নাই আমি ল'ব নোৱাৰোঁ 56 ইয়াত আছে ইয়াত নাই ঠিক আছে সেইকাৰণে কি হ'ব 1 আৰু 7 হ'ব ঠিক আছে এইটো হৈছে তোমালোকৰ 3D এনচাৰ ঠিক আছে এতিয়া ই কৰোঁ আমি ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া চোৱা ই 33 44 55 ঠিক আছে মই লিখি লৈছোঁ 33 44 55 ঠিক আছে তেতিয়া চোৱা তোমালোকে ঠিক আছে মই লিখি লৈছোঁ উৎপাদকবোৰ ওলাবা এতিয়া ঠিক আছে 1 আৰু কি হ'ব 33 হ'ব ঠিক আছে আৰু কি যাব 3 যাব 2টো নাযায় ঠিক আছে 11 বাৰ যাব ঠিক আছে এতিয়া চেম কি যাব 1 আৰু 34 বাৰ যাব হয়নে আৰু 2 যাব 2 ঠিক আছে 2 যাব ইয়াক আৰু কি যাব এইটো 4 যাব হয়নে 11 বাৰ যাব ঠিক আছে এতিয়া চোৱা 1 × 55 ঠিক আছে আৰু কি যাব 5 যাব আৰু বেলেগ এইটো নাযায় হয়নে
ঠিক আছে এতিয়া উৎপাদকবোৰ লিখিবা 33 কি পালা 1 3 11 33 ঠিক আছে 1 2 4 11 22 আৰু 44 পাইছা ঠিক আছে 1 পাইছাই 5 পাইছা 11 পাইছা আৰু 55 পাইছা ঠিক আছে ইয়াৰ সাধাৰণ পদক কি হ'ব এতিয়া সাধাৰণ মানে হৈছে মিল থকা ঠিক আছে সাধাৰণ পদক কি হ'ব সাধাৰণটো লিখা নাই উৎপাদক লিখি দিছোঁ হা সাধাৰণ বুলি আমি জানোৱেই অলৰেডি সাধাৰণ পদক কি হ'ব তেতিয়াহ'লে 1 1 2 মিল আছে তিনিটাতে তো 1 ল'ব পাৰিবা ঠিক আছে 1 কমা এতিয়া চোৱা 3 ইয়াত আছে ইয়াত নাই ঠিক আছে 2 আছে 2 নাই ইয়াতো নাই 2 4 আছে কিন্তু 4 ইয়াত নাই ইয়াতো নাই ঠিক আছে 11 আছে ইয়াত 11ও আছে 11ও আছে মানে কি হ'ব 1 আৰু 11 হ'ব অনলি আৰু কিবা আছে 33 ইয়াত আছে ইয়াত নাই ঠিক আছে 22 ইয়াত আছে ইয়াতো নাই তো কি হ'ব অনলি 1 আৰু 11 হ'ব তোমালোকে চাই ল'বা কি মিল আছে ঠিক আছে মইতো মই 1 আৰু 11 পাইছোঁ ঠিক আছে তো 1 আৰু 11 হ'ব ইয়াৰ এনচাৰ ঠিক আছে এটা এফ কৰোঁ এফটো চোৱা এটা এফ চোৱা 25 45 50 ঠিক আছে তো মই লিখি লৈছোঁ তোমালোকে চাই দিবা ইয়াত চোৱা মই লিখি লৈছোঁ এফ 3 নম্বৰ এফ 25 45 50 ঠিক আছে 25ৰ এতিয়া উৎপাদকবোৰ কি হয় 1 25 থাকিবই ঠিক আছে আৰু কি হয় 2টো নাযায় 4ও নাযায় 5 যাব 5 5 গুণ 25 ঠিক আছে এতিয়া চোৱা 45 1 আৰু 45 থাকিবই ঠিক আছে 2 নাযায় 3 যাব হয়নে 3 15 45 হয় আৰু 4টো নাযায় 5 9 গুণ 45 হয়নে 5 9 গুণ 45 1 আৰু 50 ঠিক আছে আৰু কি যাব 2 যাব 2 25 50 হয় 3টো নাযায় 3 নাযায় 4ও নাযায় 5 যাব 5 2 গুণ 50 হয়নে তাৰপিছত আকৌ কি যাব 5 এতিয়া লিখা উৎপাদকবোৰ লিখি দিয়া ঠিক আছে 25 কি পালা তুমি 1 5 25 পালা ঠিক আছে এতিয়া 45 কি পালা লিখা 1 3 5 9 15 আৰু 45 পাইছা এতিয়া 50 লিখা ঠিক আছে 50 1 পাইছা 2 পাইছা 5 পাইছা আৰু 10 পাইছা 10 25 50 পাইছা হয়নে এতিয়া সাধাৰণ পদক কি হ'ব ইয়াৰ চোৱা তিনিটাৰে সাধাৰণ পদক কি হ'ব যিহেতু 1 মিল আছে 1 হ'ব 1টো হ'বই হয়নে আৰু কি আছে চোৱা 5 ইয়াত আছে ইয়াতো আছে 5 ইয়াতো 5 আছে তো 5 হ'বই 5 হ'ব ঠিক আছে তো আৰু কি হ'ব চোৱা যিহেতু 1 আৰু 5 পাইছোঁ মই বাকী আৰু 25 ইয়াত আছে ইয়াত নাই মাজত নাই ইয়াত আছে হয়নে 25টো নহ'ব আৰু নহ'বই বাকীবিলাক ঠিক আছে 1 আৰু 5 হ'ব ঠিক আছে এইটো হৈছে এফ 3 নম্বৰ এফ ঠিক আছে এটা জি কৰোঁ তো 3 নম্বৰ চোৱা লাষ্ট এটা আছে আৰু জি আছে হয়নে জি 36 48 60 তো মই লিখি লৈছোঁ তোমালোকে চাই ল'বা 36 48 60 লিখি লৈছোঁ কি কৰিবা প্ৰথমতে আমি জানোৱেই হয়নে উৎপাদকবোৰ ওলাবা এতিয়া 1 আৰু 36 হ'ব হয়নে তাৰপিছত আকৌ 2 18 34 হয় ঠিক আছে 3 12 34 হয় ঠিক আছে আৰু 4 9 34 হয় ঠিক আছে আমি জানো এইকেইটা ঠিক আছে 48 1 2 48 2 24 হয় 2 24 গুণ 48 হয় ঠিক আছে 2 24 গুণ 48 হয় 3 16 48 হয় ঠিক আছে 4 12 48 হয় আৰু 6 8 6 8 গুণ 48 60ক ভাঙা এতিয়া 160 হয়নে 2 আৰু 30 ঠিক আছে তাৰপিছত আকৌ 3 যাব 3 20 60 আকৌ 4 15 60 আকৌ 5 12 60 হয়নে এতিয়া উৎপাদকবোৰ লিখি দিয়া ঠিক আছে উৎপাদকবোৰ লিখি দিয়া এতিয়া 36 কি পৰা লিখি দিয়া 1 2 3 4 9 12 18 আৰু 36 ঠিক আছে ইয়াৰ 1 2 3 4 6 8 12 16 24 আৰু 48 ঠিক আছে ইয়াৰ 1 2 3 4 60 হা এইকেইটা 12 15 20 30 আৰু 60 ঠিক আছে
এতিয়া সাধাৰণ উৎপাদক মানে কি হৈছে মিল থকা ঠিক আছে তিনিটাতে মিল থাকিব লাগিব ঠিক আছে ইয়াতো 1 আছে এনেকৈ দিব পাৰা তোমালোকে চোৱা এনেকৈ মিল এনেকৈ দিব পাৰা তোমালোকে মিল আছে এইটো আকৌ 2 মিল আছে ঠিক আছে 2 মিল আছে এনেকৈ দিব পাৰা তোমালোকে 3ও মিল আছে এনেকৈ দিব পাৰা তোমালোকে ঠিক আছে 3 মিল আছে 4ও মিল আছে 4ও দিব পাৰা তোমালোকে গোল কৰি দিব পাৰা তোমালোকে ঠিক আছে গোল কৰি দিব পাৰা তোমালোকে ঠিক আছে আকৌ চোৱা 12 মিল আছে হয়নে 12 ইয়াতো আছে এনেকৈ দিব পাৰা তোমালোকে 12 মিল আছে আৰু চোৱা কি মিল আছে আৰু চোৱা আৰু লিখি দিয়া 1 2 3 4 12 আৰু কিবা আছে নেকি চোৱা নাই আৰু হয়নে নাই তো নাই হ'লে লিখিব নালাগে ঠিক আছে যোনকেইটা মিল আছে লিখি দিবা ঠিক আছে 16 আছে 16 নাই আৰু এটা চোৱা আৰু এটা থাকি গৈছে তোমাৰ আমাৰ 6 × 6 60 হয়নে ঠিকে আছে ইয়াত থাকি গৈছে 6 × 10 ঠিক আছে তো মানে 6 হ'ব 6 ইয়াতো হ'ব ইয়াতো 6 আছে ইয়াত 6 হ'ব ঠিক আছে গতিকে কি হ'ব 6 এটা হ'ব গতিকে ইয়াতো 6 ইয়াত চোৱা ইয়াতো 6 আছে ইয়াতো 6 ইয়াতো 6 হয়নে 6 হ'ব গতিকে এইটো 6 আৰু 12 দিবা ঠিক আছে এইটো হ'ব ইয়াৰ এনচাৰ ঠিক আছে 1 2 3 4 6 12 ঠিক আছে এটা কি গৈছিলে ঠিক আছে তো এইটো হৈছে ইয়াৰ এনচাৰ তোমালোকে এইটো হৈছে সাধাৰণ উৎপাদক ঠিক এইটো হৈছে আমাৰ মেইন তোমালোকৰ সাধাৰণ উৎপাদক যোনটো আমি গোসাউ বুলি কওঁ ঠিক আছে এনেকৈ লিখিব পাৰা তোমালোকে ঠিক আছে তো ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু যিমান পাৰে তোমালোকে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো তোমালোকৰ লগৰ ছোৱালীক ল'ৰা ছোৱালীক ঠিক আছে থেংক ইউ সকলোকে লগ পাওঁ অন্য এটা ভিডিঅ'ত